নমস্কাৰ, মই নৰিম। মোৰ এটি নতুন গীত আহি আছে, তৰাদৈ। গীতটো মই লিখিছিলোঁ মোৰ বন্ধু জিন্তু আৰু মই। আমাৰ গীতটোত মিউজিকটো কৰি দিছে আমাৰ বেটুপা দাদাই, আৰু আমাৰ ডাবিং মিক্স মাষ্টাৰিং আমাৰ সঞ্জীৱ দাদাই কৰি দিছে। খুব এটা ধুনীয়া গীত আপোনালোকৰ মাজলৈ আগবঢ়াম। গীতটি সকলোৱে আদৰি ল'ব। আশা কৰিছোঁ আগৰ গীতবিলাকৰ দৰে মৰম দিব আৰু আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ। গীতটো মই খুব কম দিনৰ ভিতৰতে আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। তো সকলোকে মোৰ গীতটো আঁকোৱালি ল'বৰ বাবে অনুৰোধ জনাইছোঁ, আৰু গীতটোত মৰম দিব, আশীৰ্বাদ কৰিব, যাতে এনেধৰণৰ গীত আপোনালোকৰ মাজলৈ আগবঢ়াই থাকিব পাৰোঁ। আৰু গীতটোত আমি খুব ধুনীয়া কৰিবলৈ চেষ্টা কৰিছোঁ। তো আশা কৰোঁ সকলোৱে মৰম আৰু আশীৰ্বাদ দিব। বলিয়া মনে জানো তোকে পাব বিচাৰে।